মোৰ এজন দাদা, নামটো পিনু বৰা হয়। তেওঁ এষাৰি সুন্দৰ বাক্য কৈছিল, আমাৰ জীৱনকালত ৰূপ দুটা, এটা সুন্দৰ আৰু আনটো ভয়ংকৰ। কিন্তু সদায় সুন্দৰ আৰু সত্যক পাবলৈ হ'লে আমাৰ দৃষ্টিটো হ'ব লাগিব নিৰ্মল আৰু প্ৰখৰ। স্বাগতম জনাইছোঁ ৰিম্পি মটিভেশ্যন এণ্ড ফেক্ট চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আপুনি বাৰু ইতিহাস ৰচা দেখিছেনে? হয়, আমি সকলোৱে ইতিহাস ৰচা দেখিছোঁ, কিন্তু আপুনি মই দেখাৰ লগে লগে ইতিহাস হোৱা নাছিল। ইতিহাস ৰচিবৰ কাৰণে আমি সপোন দেখিব লাগিব, আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। পানীপথ গাঁৱৰ হাৰিয়ানা জিলাৰ এটা কৃষক পৰিয়ালত নীৰজ চোপ্ৰা জন্ম হৈছিল আৰু জন্ম হোৱাৰ পিছত 11 বছৰ বয়সত তেওঁৰ শৰীৰৰ ওজন আছিল 80 কেজি। এই 80 কেজি ওজনটোৱে তেওঁৰ কাৰণে হৈ পৰিছিল চিন্তাৰ বিষয়। সেয়ে তেওঁ ডিচাইড কৰিলে ষ্টেডিয়াম যোৱাৰ কথা। কিন্তু আপুনি ভাৰততে থাকি ৰেল আৰু খেলৰ পৰা নিজকে কিমান দিন আঁতৰাই ৰাখিব পাৰিব? সেয়ে ইয়াকে কোৱা হয় ইংৰাজীত দ্য ৰেষ্ট ইজ হিষ্ট্ৰী। জুলাই মাহৰ 24 তাৰিখে নিজৰ ইনষ্টাগ্ৰাম পেজত এটা পোষ্ট দিলে যে জীৱনৰ প্ৰথমবাৰৰ বাবে টকিঅ'লৈ গৈ আছোঁ অলিম্পিক খেলিবৰ কাৰণে। মনত বহুত উৎসাহ, প্ৰেৰণা আৰু নিজৰ বেষ্ট অৱ দ্য বেষ্ট পাৰফৰ্ম কৰি যাম। ইয়াৰ বাবে মোক লাগিব ভাৰতবাসীৰ প্ৰেৰণা, উৎসাহ আৰু আশীৰ্বাদ। গ'ল্ড মেডেল জিকাৰ আগলৈকে সেই পোষ্টত 50,000ৰো লাইক নাছিল, কিন্তু গ'ল্ড মেডেল পোৱাৰ পাছত এতিয়া লাখৰ ঘৰত লাইক। ফাৰ্ষ্ট ৰাউণ্ডত নীৰজ চোপ্ৰাই যি 85 মিটাৰৰ ওপৰত পাৰফৰ্ম কৰি দেখুৱালে তাক কোনেও বিশ্বাস কৰিব পৰা নাছিল। কিন্তু আপোনাৰ যদি নিজৰ ওপৰত বিশ্বাস আছে তেন্তে বেলেগৰ বিশ্বাসৰ কোনো প্ৰয়োজন নাই। সেয়েহে যিটো শেষৰ ৰাউণ্ড হয় তাত নীৰজ চোপ্ৰাই যি 87.58 মিটাৰত জেভলিন থ্ৰ' কৰিলে তাৰ উত্তৰ আমাৰ কাৰো হাতত নাছিল। আজি 2012 চনত যি লণ্ডন অলিম্পিকৰ পিছত সম্পূৰ্ণ ভাৰতবৰ্ষে 9 বছৰৰ পিছত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। এয়াই নহয়, টোটেল 7টা পদক পাই ভাৰতে আজি ইতিহাস ৰচিলে। সেয়ে মই প্ৰথমতেই কৈছিলোঁ যে ইতিহাস ৰচিবৰ কাৰণে আমি সপোন দেখিব লাগিব, দিনে ৰাতিয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। হ'ব পাৰে 2024 চনত পেৰিছত যি অলিম্পিক হ'বলৈ গৈ আছে তাৰ মাজত আপোনাৰ চিনাকি কোনোবা খেলুৱৈ হয়তো অংশগ্ৰহণ কৰিব পাৰে। তাৰ কাৰণে তেওঁলোকক আমি এতিয়াৰ পৰাই উৎসাহ দিব লাগিব, প্ৰেৰণা দিব লাগিব, যাতে ভাৰতবৰ্ষৰ নামত ইতিহাস ৰচিবলৈ সক্ষম হয়। নীৰজ ভাই, তুমি যেতিয়া ষ্টেডিয়ামত আমাৰ ৰাষ্ট্ৰীয় গান গাইছিলা আমি ভাৰতবাসী সঁচাকৈয়ে গৌৰৱান্বিত হৈ পৰিছিলোঁ। 130 কোটি জনতাক তুমি যি উপহাৰ দিলা তাৰ কাৰণে তোমাক বহুতেই ধন্যবাদ। শেষত ক'ব বিচাৰোঁ, জিতা হে তুমনে তো সোনা, আচল মে তুম হো এক হীৰা। আজি আপোনালোকলৈ আগবঢ়াই অনা অসমীয়া শব্দটো হৈছে গেজেপনি। গেজেপনিৰ শব্দ হৈছে বৰ ডাঠ হাবি। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।